আমি ৰাজ্যৰ স্থিতি ভালেই আছে, তেখেতসকলে আমাৰ হকপক্ষেই আছে, বিপেকৰ হকপক্ষে আছে, মহাজোঁট গঠবন্ধনৰ হকপক্ষে তেখেতসকলে মতদান কৰিব। আৰু আজি আমি খাচিয়াবাৰী ব্লক বি পি এফ জমিদাৰ সমষ্টিৰ ব্লক বি পি এফৰ অন্তৰ্গত এখন কাৰ্যালয় ইয়াত স্থাপন কৰিছোঁ। কাৰ্যালয় ইয়াত পৰিচালনা কমিটি গঠন কৰিছোঁ আৰু তেখেতসকলে নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাব। সকলো নিষ্ঠাবান কৰ্মীয়ে আজি ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ ইউ ডি এফৰ পৰা, কংগ্ৰেছৰ পৰা, বি পি এফ ফালৰ পৰা তেখেতসকলে আহি সহযোগ কৰিছে আৰু অহাকালিৰ পৰাই তেখেতে গাঁৱে গাঁৱে গৈ প্ৰচাৰ অভিযান চলাব। একো প্ৰত্যাহ্বান নহয়, ইউপিএফএলে প্ৰত্যাহ্বান বুলি মই নাভাবোঁ। এখেতসকলকে বহু বছৰ আমি জয়লাভ কৰিব। Sir, itu informasi kembali bakalnya orang Argalia जोंनि बिटिआर दलनिफ्राय बिजाथि आरो बे देरहानानै थांदों, खिन्थु बियो बिजेपिआव खारलांनायखाय निस्सय बुंनो हागौ बियो बेयाव खुनु धरनै बे रोखोमनि फोथायनायनि बाथ्रा गैया। आरो दाबो जोंनि बिटिआर दला जुदिबा बिथांजों लोगोसे माखासे मानसिफ्रा थांफादोंब्लाबो गोबां कर्मीफ्रा जोंजों लोगोसे दं, रायजोआबो जोंजों लोगोसे दं। दानि जुगनि बिसायख'थियाव एमएलए बिसायख'थियाव निस्सय जोंनि बिटिआर दलनि बिजाथि आं निस्सय देरहागोन, मानोना कंग्रेस आरो इउडिएफआबो जोंखौ हेफाजाब होगोन। Sir बिथाङा बुंबावदों जे शिबिरगा लिडार दं, रिफुल बरा दं, प्रद्युत बरदलै दं, सयकिया दं, गौरब गगৈ दं आरो बेबादिनो गोबां कंग्रेसनि गेजेराव दं। इउडिएफनि गेजेरावबो बेबादिनो गोबां दैदेनगिरि दं, आजमल दं आरो बिथांमोननि जे थांनाय बाराव एमएलए जानाय मोजां एमएलएफोर दं। दा चिफ मिनिस्टारनि बाथ्राखौ कंग्रेसआ लिड लागोन जखन बे कंग्रेसनिफ्राय निस्सय जागोन चिफ मिनिस्टारा। आरो जोंनि बिपिएफनिफ्रायबोथ' जोंहा हाग्रामा महिलारि दं, दलनिफ्रायबो दं। बेबादि बेयावथ' बिथाङा जुदि दैदेनग्रा गैया होनदोंब्ला बिथाङाबा मा চিন্তাধাराजों बुंदों बेखौ बुंनो नाङा। Sir কালি মানে যেজন আপুনি কি ক'ব? এইটোতো মুখত ক'ব পাৰে, এইটো ডাঙৰ কথা নহয়। ভোটটো লৈ দেখাওক না, ভোটটো লৈ দেখালেহে গম পাব। যোৱাবাৰে 5 বছৰৰ আগতে কৈছিল নহয় আমি যে জয়ী হ'ম, বিপুল ভোটত জয়ী হ'ম, কিমান পাইছিলে? 17,000 চামথিং পাইছিলে। আৰু আমি আগতীয়াকৈ কৈছোঁ 17,000। কাক লৈ এইবিলাক হিচাপ কৰিছে? এতিয়া কংগ্ৰেছৰ যিবিলাক ভোট আমাৰ তাতে আহিব, এআইডিএফৰ ভোট আমাৰ তাতে আহিব। এআইডিএফৰ হয়তো তেখেতসকলে যিটো ৱাৰ্কিং প্ৰেচিডেণ্ট তেখেতে নিৰ্দলীয় হিচাপে তেখেতে প্ৰাপ্তি হৈছে, কিন্তু আজি এআইডিএফৰ যিসকল কমিটি, এই কমিটিয়ে এখেতসকলক বহিষ্কাৰ কৰি নতুনকৈ কমিটি গঠন কৰি প্ৰেছ মিট দিছে।